दानाय लुनाया बर' हारिनि मोनसे एंगारनो हायै हारिमु। आथिखालाव आइजोफोरखौ रांखान्थियाव जौगाहोनाय आरो हेन्डलुमनि बिथिङाव गोख्रों बिथांखि खालामनायाव बिटिसि सरकारा बिथांखि लादों। प्रमद बर'। आइजोफोरखौ रांखान्थि बिथिङाव जौगाहोनो हेन्डलुमनि बिथिङाव गोख्रों थांखि लादों बिटिसि सरकारा। तामुलपुरनि सुख्लाय सेरफाङाव हेन्डलुम स्किल ट्रेनिं प्रडाक्ट साब सेन्टार 2 खौ बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बेखेवनानै होबाय। गामियारि आइजोफोरखौ रांखान्थि बिथिङाव जौगाहोनायनि नोजोरजों जि दानायनि फोरोंथाय होनायनि थांखिजों बिटिआर खुंथायनिफ्राय तामुलपुरनि सुख्लाय सेरफाङाव फोरोंथाय मिरु गायसनदों। बे हाबाफारियावनो बाहागो लादों 58 नं तामुलपुर विधानसभा बियाबनि एमएलए जलेन दैमारी, बिटिसिनि मावफुं सोद्रोमा रनेन्द्र नार्जारीमोनजों लोगोसे गोबां गोसो गुदुं आइजोफोरा। गाँवत प्रथमখন ইয়াত হেণ্ডলুম চেণ্টাৰ এটা আগ্ৰা সংগঠনে এটা আয়োজন কৰিছে, আৰম্ভ কৰিছে, কিন্তু মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। গ্ৰাম্য অঞ্চলটো অৰ্থনৈতিকভাৱে আগুৱাই লৈ যাবৰ কাৰণে আমি যি কামটো গ্ৰাম্য অঞ্চলত সহজে কৰিব পৰা যায় সেই কামটো কৰিব লাগিব আৰু ৱৰ্ক ফৰ্চো য'ত পোৱা যায়। আজি গ্ৰাম্য অঞ্চলৰ মহিলাবিলাকে আমাৰ যিটো খিলঞ্জীয়া মহিলা আছে, বড়োকে আদি কৰি বিভিন্ন জনগোষ্ঠী, এইবিলাক সোনকালে মানে কি হয় কাপোৰ কানি এইবিলাক হেণ্ডলুমৰ কামবিলাক শিকিব পাৰে আৰু ভালকৈ কৰিব পাৰে। তো সেইকাৰণে আমাৰ অৰ্থনীতিটো আগুৱাই লৈ যোৱাৰ কাৰণে এই হেণ্ডলুম চেণ্টাৰটো যে আৰম্ভ কৰিছে, মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু এই অঞ্চলৰ আমাৰ বিশেষকৈ আমাৰ মহিলাসকল, এই অঞ্চলত পুৰুষসকলে হেণ্ডলুমৰ কাম বেছি নকৰে, মহিলাসকলে ভালকৈ জড়িত হ'ব বুলি মই আশা কৰিছোঁ। শুক্লাই চেৰফাং অঞ্চলত বহুতখিনি আমাৰ কাম কৰিব লগা আছে আমাৰ অৰ্থনৈতিকভাৱে আগুৱাই লৈ যোৱাৰ কাৰণে। এই কামখিনি অনাগত দিনত আমি লাহে লাহে কৰি যাম। ৱৰ্ক কালচাৰৰ কাৰণে এতিয়া আমি নতুন এটা জাগৰণ আনিব লাগিব আৰু স্কিল ডেভেলপমেণ্টটো আনিব লাগিব। এতিয়া আগৰ যিটো ট্ৰেডিশ্যনেল কামবিলাক আজিকালি অলপ মডিফাইড কৰা হৈছে, যে আজিৰ প্ৰফেশ্যনেলি কৰা হৈছে। সেইকাৰণে আমাৰ পুৰুষেই হওক বা মহিলাই হওক যি কামে কৰিব সেইটো যাতে অলপ ভালকৈ কৰিব পাৰে, ইয়াৰ কাৰণে স্কিলিং কৰাৰ কাৰণে এটা ডাঙৰ এটা আমি কাম কৰিব লাগিব। সেইকাৰণে প্ৰত্যেক ভিচিডিচিত আমি স্কিল ট্ৰেইনিংটো কেনেকৈ কৰিব পৰা যায় সেইটোৱে আজি বিটিআৰ চৰকাৰ আমি চিন্তা কৰি আছোঁ। আৰু খুব সম্ভৱ আমি আগষ্ট মানৰ পৰা স্কিলৰ ওপৰত আমাৰ বিটিআৰ অঞ্চলৰ নিজৰ এটা মিছন এটা আমি আৰম্ভ কৰিম।